আদৰিছোঁ সকলোকে মোৰ অন্য এটি ভিডিঅ' লৈ। আজি চাহকাপৰ সৈতে আৰম্ভণি কৰি দিছোঁ। আজি চাহকাপ খোৱাত দেৰি হ'ল। দেৰি হোৱাৰ এটাই কাৰণ, আজি এটা বিশেষ দিন, তো একেলগে ওলাই মেলি ৰাতিপুৱা চাহকাপহে খাই লৈছোঁ। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বিশেষ দিন বুলি এই বুলিয়ে কৈছোঁ, আজি আমাৰ ঘৰত গোসাঁই আহিব। আমাৰ দৌল মহোৎসৱ 4দিনীয়া কাৰ্যসূচী শেষ হ'ল। ৰাস্তাৰ পিনে এবাৰ ওলাই আহিছোঁ চাবলৈ বুলি আহিছে নে নাই। তো আহি পাইছে। আমাৰ ল'ৰা ইয়াক শুই আছে, মই তাক উঠাই দিলোঁ এনেকৈ। ভিডিঅ'টি শেষলৈ চাব সকলোৱে আৰু চাই আপোনালোকৰ মতামতটো দিব। তো গোসাঁই আহি পালেহি। এইফালে মানুহজনে চাকি ধূপ জ্বলাই আছে। মায়ে পিনে শৰাই ভাগ আগবঢ়াই দিছে। গোসাঁই বহিব বুলি গামোচাখন ধুনীয়াকৈ পাৰি দিয়া হৈছে। আমি এতিয়া এনেকৈ গোসাঁই ৰখি আছোঁ ৰাস্তাত। আজি অলপ গোসাঁই বেলেগ এটা ৰূপতে আছে। মই মই ইয়াতে 2 বছৰ পালোঁ গোসাঁই অহা, এইবাৰ দ্বিতীয়বাৰ হ'ব। কিন্তু এনেকুৱা চকুৰ আগত কোনোদিনেই দেখা নাছিলোঁ, এইবাৰ প্ৰথম দেখিছোঁ। নাজানো দেই কিমান বল আছে, সঁচাই নে মিছাই, কিন্তু চকুৰ আগত দেখি মই নিজে আচৰিত হৈ গৈছোঁ। সঁচা ক'বলৈ গ'লে মই দেখি কান্দি লৈছোঁ। এয়া আমাৰ ঘৰত কলীয়া গোসাঁই আহিলে ধুনীয়াকৈ বহিছে। আমিও ধুনীয়াকৈ সকলোৱে মিলি সেৱাটো কৰিলোঁ, যাতে একো দায় দোষ নধৰে, সকলোৰে ভাল হওক বুলি। কলীয়া গোসাঁই এনেকৈ খঙত থকাটো মই আগতে মোবাইলত পাইছিলোঁ, কিন্তু আজি চকুৰে দেখিছোঁ। বাৰু আপোনালোকে কিমান দূৰ বিশ্বাস কৰে, সঁচা নে মিছা এবাৰ জনাবচোন সকলোৱে। গোসাঁইটো এতিয়া ওলাই কেনে লৈ গ'ল এনেকৈ। এতিয়া আৰু বেলেগ গাঁৱৰ ফালে যাব। এয়া চাওকচোন বাৰু, কিমান আচৰিত নহয়নে? কিবাকে আমাৰ ঘৰত ভালে ভালে সোমাইছিল, ধুনীয়াকৈ সেৱা চেৱা কৰি ল'লোঁ। লৈ ওলাই আহি আকৌ চাওকচোন বাৰু, ৰাস্তাতে এনেকুৱা নাচিব লগা হৈছে। এয়া মোৰ চকুৰ পানী ওলাই গৈছে, আচৰিত দেখি কেনে। তাৰপিছত অলপ গোসাঁইৰ পিছে পিছে আগবাঢ়ি গ'লোঁ। আমাৰ ইয়াতে দৌল মহোৎসৱ 4দিনীয়া কাৰ্যসূচী হয়। যোৱাবাৰো পাইছিলোঁ, এইবাৰো পালোঁ। পাই শেষৰ দিনা আমাৰ ইয়াতে 5-6 দিনৰ দিনা এনেকৈ ঘৰে ঘৰে গাঁৱে গাঁৱে ঘূৰাই। আমাৰ ওচৰে পাঁজৰে ইয়াতে যিখিনি গাঁও আছে ঘূৰাই বুলি কয়। এনেই দেখি ভাল লাগে। মই আগতে আমাৰ ঘৰত পোৱা নাছিলোঁ, ইয়াতে বাৰু পাইছোঁ। বোমৰ শব্দ শুনি ল'ৰা পুৰা চক খাই গৈছে। আমাৰ ইয়াতে দেউলতে হওক বা গোসাঁই আহিলে এনেকৈ বম ফুটোৱা হয়। আৰু কাৰ কাৰ ফালে হয় এনেকুৱা জনাবচোন। বাকী আমি ঘৰলৈ আহিলোঁ এনেকৈ কাপোৰ কানি সলাই। ল'ৰা চাওকচোন খেলি আছে অকলে অকলে। তাৰপিছত ইয়াতে আৰু ডাঙৰ আটা আহিলে, বহুত ডাঙৰ শহুৰ দেউতা আহি তাৰ লগত খেলি আছে ধুনীয়াকৈ, চাওকচোন বাৰু। আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিলে। বাকী কেনেকুৱা পালে জনাব সকলোৱে চাই। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু ছাপোৰ্ট কৰিব দেই সকলোৱে। বাই বাই।